আজি স্কুল বন্ধ আছিলে, সেইকাৰণে ৰাতিপুৱা আমি অলপ ওলাই দিলোঁ গুৱাহাটীৰ ফালে। ইমান ৰ'দ, যাব মন নাছিল, তথাপিও গ'লোঁ। এনেকৈ গৈ থাকোঁতে মালিগাঁও ব্ৰিজ পালোঁ। ইমান ধুনীয়া ব্ৰিজ, চাওক এইটো হ'ল ব্ৰহ্মপুত্ৰৰ নতুন ব্ৰিজটো, পূজাত যোনটো উদ্বোধনী কৰিব। তাৰপিছত আহি আমি বাইক পাৰ্কিং কৰিলোঁ। বাইক পাৰ্কিং কৰাৰ লগে লগে তাই আইচক্ৰীমৰ দোকান দেখা পাই আইচক্ৰীম খালে। আমাৰ তাই আকৌ ৰাস্তাত যি দেখে তাকে খাব বিচাৰে। আইচক্ৰীম খোৱাৰ পিছত মই পে'মেণ্ট কৰিলোঁ, কৰি লাহে লাহে লাখটকীয়াৰ ফালে ওলাই দিলোঁ আৰু। তাৰপিছত দোকানখনত গ'লোঁ, গৈ যি কিনিব লগা আছিল কিনি এনেকৈ ওলাই আহিলোঁ। পাৰ্কিঙত আহি চাওঁ মোৰ বাইকৰ পিছফালে কোনোবা বাইক থৈ দিছে। তাৰপিছত এনেকৈ গৈ থাকোঁতে দেখা পালোঁ যে ৰাস্তাত এনেকৈ এক্সিডেণ্ট হৈ আছে ৰিক্সাৱালা আৰু স্কুটিৰ মাজত। চাই বেয়াও লাগিল। ৰিক্সাটো জল্দি কাৰণে অপজিট ছাইডৰ পৰা আহি আছিলে। তাৰপিছত এনেকৈ আমি জুডিঅ'লৈ গুচি গ'লোঁ। গোটেই দিনটো ফোনত মেছেজ আহি থাকে যে জুডিঅ'ত কিবা চেল চলি আছে, 299ৰ কাপোৰ দি আছে, কিন্তু গৈ চাওঁ একো চেল নাই। যোনবিলাক কাপোৰত চেল সেইবিলাক ভাল নালাগে। তাৰপিছতো আহিছোঁ যদি কিবা ল'ম বুলি ভাবিলোঁ আৰু। তাৰপিছত এনেকৈ চাই এইবিলাক ট্ৰায়েল ৰুমত লৈ গৈ এনেকৈ পিন্ধি চালোঁ। চাওকচোন গাইজ, কোনটো ভাল লাগিছে আৰু কমেণ্ট কৰি জনাবচোন কোনটো ল'লোঁ। তাৰপিছত বিল কাউণ্টাৰত গৈ বিল কৰিলোঁ। বিল কৰি এনেকৈ লাহেকৈ তাৰ পৰা ওলাই আহিলোঁ। তাৰপিছত বিশাললৈকে আহিলোঁ, কিবা আমাৰ গ্ৰ'চাৰী বস্তু কিনিব লগা আছিলে। বিশালত আহি ঘৰৰ কাৰণে গ্ৰ'চাৰী কিনিলোঁ। তাৰপিছত বস্তু ইমান দাম বাঢ়িছে আজিকালি, কিনিব নোৱাৰি। তাইৰ পাৰ্চনেল বস্তু যি লাগে কিনিলে, মই মোৰ পাৰ্চনেল বস্তু যি লাগে কিনিলোঁ। কিনি অলপ ধেমালি কৰি এনেকৈ খোজকাঢ়িলোঁ। কৰাৰ পিছত খোজকাঢ়ি আমি বিল কাউণ্টাৰত আহিলোঁ। বিল কাউণ্টাৰত আহি বিল দিলোঁ। তাৰপিছত তাৰ পৰা ঘৰমুৱা হৈ আহিলোঁ এনেকৈ বস্তুবিলাক দাঙি